Hello guys, welcome back to my second channel. It's a new blog. আজি হবলগা আছে ধামাকা ভিডিও। এতিয়া বৰ্তমান মই কলেজ ইউনিফৰ্ম পিন্ধিছো, গাছা ধুই ললো। আজি সকলোকে প্ৰথমতে মই টিচাৰে বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আজি কলেজত কি হয় সকলোখিনি আপোনালোকক ভিডিও দেখাবলৈ চেষ্টা কৰিম। তেন্তে বলক আমি ভিডিওটো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। সো গাইস মই এটা বস্তু এটা আঁকিছো, আজি আপোনালোকক মই দেখাই দি আছো। মানে শ্ৰীকৃষ্ণ আঁকিছো, কেনেকৈ হৈছে খালি আপোনালোকক দেখাই দিব এই সব। শ্ৰীকৃষ্ণ আঁকিছে এই সব, খালি আপোনালোকে ক'ব কমেণ্টত কেনেকুৱা হৈছে। 10টা মাত্ৰ মই আহি পালো কলেজত। আৰু মোৰ লগৰকেইটা আছে, লগৰকেইটা বোলে কিবা ক'ব। কি ক'ব কৈ কিবা না আজি কেনেকুৱা লাগিছে টিচাৰত? বহুত ভাল লাগিছে আহি কিনে। আৰু 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 মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দে। লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবি। হৈ গ'ল। আৰু সকলোকে টিচাৰে মই বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ। দোস্ত আমাৰ এনেকৈ আৰু হেপী টিচাৰ ডে ষ্টাৰ্ট হৈ গ'ল। এই চাওক ব্লেকবৰ্ডত হেপী টিচাৰ ডে দেখিছে দোস্ত। আৰু আমাৰ এনেকৈ প্ৰিন্সিপাল ছাৰে ভাষণ দি আছে। চাওক তেওঁৰ ভাষণটো আপোনালোকক মই অলপ শুনাই দিছোঁ, আৰু তেওঁৰ ভাষণটো অলপ শুনক আপোনালোকে। এই চাওক তেওঁ ইমান ধুনীয়াকৈ সুন্দৰ কৰি ভাষণ দি আছে। এই চাওক দোস্ত আৰু এনেকৈ মিঠা চবকে ভগাই আছে। চাওক এয়া মিঠাই দি আছে সকলোকে। এতিয়া হেৰি দিব, এতিয়া খাই ল'ম। এতিয়া কি দিয়ে চাই লওঁ, আনি আছে দোস্ত। মিঠাই লৈ আহিলোঁ, কি এইটো এবাৰ খুলি চেক কৰে। এটা দিছে কচুৰি, এটা আছে ৰসগোল্লা। এটা খাম ধুনীয়া কৰি গ'লে। এতিয়া খাই আছোঁ, পুৰা মজা লাগিছে। এইটো পাইছোঁ কিন্তু আৰু এবাৰ মই চান্স ল'ম, আৰু এবাৰ খুজি চাওঁ যাই কিনে কি কয় দিব চাগে, আৰু এবাৰ খুজি যায়। আৰু মই ক'ত বহোঁ আপোনালোকক মই জাগাটো দেখাই আছোঁ। তেন্তে বলক ভিডিঅ' আৰম্ভ কৰোঁ। এইটো বেঞ্চত মই ইয়াতে বহোঁ, এইখন বেঞ্চত বহোঁ। ধৰক লাষ্টৰ পৰা 2 নম্বৰ বেঞ্চত বহোঁ এইখনত। আৰু সেইটো ছাৰ চাইছে আমাৰ, সেইটো ইংলিছ ছাৰ হয়। এইটো যে যোনে হেৰি হৈ আছে অলপ চাপৰ কৰি এজন আমাৰ ইংলিছ ছাৰ হয়, চাপৰ বুলিয়ে কৈছোঁ। আৰু সেইটো এইটো অফিচ ৰুম হয়। সেই বিল্ডিংটো চাইছে না, সেইটো বহুত ভূত আছে তাতে। ৰ'বা আপোনালোকক এইটো ভিডিঅ' কৰি দেখাই দি আছোঁ। এই চাওক বিল্ডিং চাওক, এই ভয়ংকৰ বিল্ডিং চাওক এইবিলাক। দোস্ত মই জোনেলাক পাই গ'লোঁ। মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দে। আমাৰ নবীনৰ চেনেলটো বহুত ভালে আছে, আপোনালোকে চাব তেনেকৈ লাগে। চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু বেছিকৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নকৰিব। দোস্ত এই চাওক কি ডান্স কৰে, চাওক ডান্সবিলাক চাওক। ডান্স চাব লাগে, ডান্স এই মজা মজা নাচ তাতে আছে, গান লগায়। দোস্ত আৰু এই বক্সটো চাওক, কিন্তু এটা বক্স কিন্তু চাউণ্ড বহুত, চাওক ন। খালি সিহঁতে মানে আদিবাসী গানত নাচি বেছি ভাল পায়। বক্সটো চাওক, এটা বক্স কিন্তু চাউণ্ড বহুত। গোট কি হ'ল ইয়াৰ, গোটটো মানে গোটে থাকে গ'ল ইয়াৰ, বেয়া তাৰ চাৰ খুলি গ'লে ওপৰৰ পৰা চব বাহিৰত গৈ আছে আৰু আপীবিলাক। কৈছিলোঁ সেইটো মানে আপোনালোকক কৈছিলোঁ যে মই মিঠা দুটা চান্স ল'ম বুলি, সেইটো লৈ সেইটো কৈছিলে পুৰা দিব যে মই কৈছোঁ মই পাইছিলোঁ, কিন্তু বেলেগে বস্তু খাই দিলে। সিহঁতক ভিডিঅ'টো ক'লোঁ, সিহঁতক কৈছে সিহঁতে সেইটো লাষ্ট কৰি সেইকাৰণে মই সিহঁতক বনাই কিনে তাৰপৰা পূজাৰ পৰা এটা লৈ কিনে খাই দিলোঁ। এতিয়া মানে আৰু ভিডিঅ' নকৰিম বুলি ভাবিছোঁ। এতিয়া ঘৰত যাব লাগিছে, আৰামছে যাই কিনে বহুত গৰম লাগিছে। যাওঁ আৰু ঘৰত, ভাগৰ লাগিছে আজি। যাওঁ আৰু অকণমান আৰু 1 মিনিট ভিডিঅ' কৰোঁ, ভিডিঅ' কৰি ঘৰত যাওঁ। কেনেকুৱা লাগিছে আজি কৰি? আজি ভাল লাগিছে কিন্তু হেপী টিচাৰ ডে আৰু কলেজত প্ৰগ্ৰাম হৈ আছে, ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু চেনেলটোৰ কাৰণে কিবা এটা কৰি চেনেলটো নবীন ব্লগটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰি দিব।
বাকী ভালে লাগিছে আৰু ভিডিঅ' নকৰিলে পিছত সমাপ্ত